বন্ধু বান্ধৱীসকল আপোনালোকলৈ সেৱা জনাই এটি সৰু ভিডিঅ' এখন ফুলনি বাগিচাৰে নিজৰ ঘৰৰ অকণমান আপোনালোকক দেখাইছোঁ। এয়া দেখিছেনে বাৰু ফুলখিনি কিমান ধুনীয়া হৈ আছে দেখিছেনে? এইবোৰ এতিয়া ঘৰতে মই সময় পালেই কৰোঁ মানে, আৰু আপোনালোককো অকণমান দেখাইছোঁ বাৰু। চাওকচোন বাৰু কিমান ধুনীয়া হৈ থাকে এখন ফুলনীয়া ঘৰখন, দেখিছেনে বাৰু? দেখিয়ে থাকোঁ বাৰু ইউটিউব ইনষ্টাগ্ৰাম। এজোপা মনি প্লেণ্ট, তাৰ মাজতে এজোপা বেলেগ ফুলো সোমাই আছে বাৰু। মনি প্লেণ্টজোপা অকণমান কাটি একদম কলম দি সৰু কৰি থৈছোঁ। কেইজোপামান ডাঙৰ আছে, বগাই গৈছে, আৰু এইবোৰ কাষতে এইকেইজোপা লাকি বেম্বু। আৰু দেখিছেনে বাৰু ফুলখিনি? চাওকচোন বাৰু কিমান ধুনীয়া হৈ আছে বাৰু, দেখিছেনে? কিমান ভাল লাগে বাৰু এখন ঘৰত এখন ফুলনি থাকিলে। কিন্তু যেতিয়া ফুলি যায় বহুত ধুনীয়া লাগে বাৰু। এতিয়া সকলো ফুল ফুলা নাই, ফুলিব। কিছুমান ফুল ফুলিছে, কিছুমান ফুলা নাই। পাছবেলা মানে কিছুমান মৰহিও যায়। তেনেকৈ আৰু বহুত আছে বাৰু। আপোনালোকক ফ্ৰণ্টৰকণকে দেখাইছিলোঁ, দুৱাৰমুখৰকণ ষ্টেপৰ ওচৰত থকা। আৰু ভাল লাগিলেনে? আপোনালোকে ভাল লাগিলে ক'ব, আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব।